Road side কি বুলি কয় কলাখবাৰী road side food এতিয়া আহিছোঁ আমি খাবলৈ road side fast food देखा आपने लापरवाही का नतीजा है আৰু কি কম कंट्रोल कंट्रोल এনেকুৱা হয় মই এইগিলা কাটি সারা বাগেলি गजब बेइज्जती है Hello everyone, welcome back to my another video. আজিৰ ব্লগটো মই কিহৰ ওপৰত কৰিছোঁ বাৰু আপোনালোকক কৈ আছোঁ। তাৰ আগতে এটা আৰু কথা আছিল আপোনালোকৰ ওচৰত, মানে যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে নহয়। চ' আমাৰ গৰুজনীয়ে পাছ কৰিলে আৰু গৰুজনী মানে ধৰিব পাৰিছেনে নাই কাৰ কথা কৈছোঁ? ৰ'ব দেখাই আছোঁ। এইজনী আমাৰ গৰুজনী। তো চিনি পালেনে আমাৰ গৰুজনীক? তো গৰুজনীও পাছ কৰিলে, মানে কি তাইৰ যিহে পঢ়াৰ মতি গতি, মই আৰু ফেল বুলি ধৰি লৈছিলোঁ আৰু ফেল আৰু, কিন্তু নাই দিয়ক, পাছ কৰিলে। আমাৰ গৰু সন্থাৰ মালিকৰ কৃপাত। আপোনালোকে আৰু নুসুধিব দেই গৰু সন্থাৰ মালিক কোন বুলি, মানে নিজৰে অলপ গুণ গাবলৈ কিবা শুনিলে নেকি আপোনালোকে? তো পাছ কৰিছে যিহেতু, চ' গোটেইবোৰে মানে কৈ আছে খানা লাগিব, পাৰ্টি লাগিব, কিবা লাগিব। মোক মেছেজতো কিছুমান ফ্ৰেণ্ডে কৈ আছে, গতিকে তাৰ বাবে ভাবিছোঁ আজি মানে পাৰ্টিটো দিয়ে দিওঁ, মানে কি খানাটো আৰু, মানে যোনে যোনে মোক মেছেজত কৈছিলে তেওঁলোকে আহিবা, মই ইয়াতে ইনভাইট কৰিলোঁ। আৰু বাকী আমাৰ ঘৰৰ কেইটা থাকিব, এইকেইটাই। পিছে তাইৰ ওচৰত ক'লে মুখখন ফুলা হ'ব দেচোন, তাই মানে মুখখন ফুলি যাব একেবাৰে, মানে নাজানো আৰু মুখখন ফুলি যাব তাইৰ একেবাৰে। কিন্তু কি হ'ল, চিৰিয়াছলি ক'ব গ'লে মই মেট্ৰিকৰ সেইখিনি টাইমত মই তাইৰ মানে কি ভালকৈ তাইক টাইম দিব পৰা নাছিলোঁ, মানে মই তাইক ভালকৈ পঢ়াব পৰা নাছিলোঁ। আৰু ছেকেণ্ডলি তাই টিউশ্যনো লোৱা নাছিল, মানে ঘৰৰ পৰা দিছিল, কিন্তু আমাৰ আলচি গৰুজনীয়ে তাৰমানে যাব নোৱাৰে টিউশ্যনক। তো যাব নোৱাৰাৰ বাবে মানে ৰাতিপুৱাই উঠিব লাগে যে, তাই উঠিব নোৱাৰে। তো এসপ্তাহ কৰি আৰু নকৰিলে। তো তেনেকৈয়ে তাই পঢ়ি যি কি নহওক, লেটাৰ নাপালোঁ, ফাৰ্ষ্ট ডিভিজন নাপালোঁ, ছেকেণ্ডত হ'লেও মানে পাছ কৰিছে আৰু ভাল নম্বৰ পায়। তো তাৰ বাবে আৰু আজি আৰু গৰুজনীৰ কাৰণে অলপতো ভাল হ'ব লাগে। अरे कहना क्या चाहते हो? পিছে মেইন কথা এটা কওঁ আপোনালোকক, কাকো নক'ব দেই। মানে কি হয়, আজি আমাৰ সুঁৱৰীও হয়, আৰু সুঁৱৰীততো মানুহবোৰক মাতিব লাগিলেই, গতিকে এক গুলিত দুই চিকাৰে কৰি পেলালোঁ। এইটো পিছে মোৰ আইডিয়া হয় দেই, ময়ে কৈছিলোঁ ঘৰৰ মানুহবোৰক। তো এক গুলিত দুই চিকাৰ। चीटिंग करता है तू, चीटिंग 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 करता है तू। তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈ। আমাৰ সুঁৱৰীও দেখাম, মানে কি আমাৰ সুঁৱৰী মানে নাজানো কিয়, যেতিয়া ৰাস হয় ন, ৰাস হোৱা তাতে সুঁৱৰী হয়, আৰু যেতিয়া ৰাস হয় তেতিয়া লাগে কি আমাৰ ঘৰৰ পিছেদিয়ে ৰাস হৈছে, বাৰীটোৰ পিছফালে ৰাস হৈছে, কিন্তু সুঁৱৰীত নাজানো কিয় বা ইমান দূৰ যেন লাগে, ইমান দূৰত হোৱা যেন লাগে, নাজানো কিয় বা নাজানো। তো তাৰ বাবে মানে কি আমাৰ সুঁৱৰী চাব যোৱা নহয়। মই যোৱাবাৰো আগৰবাৰে চাগে এবাৰে গৈছোঁ, আৰু এইবাৰ যাম, গতিকে আপোনালোককো দেখাম। তো চাই থাকিব আমাৰ পলাশবাৰীৰ সুঁৱৰী, ভিডিঅ'টো শেষলৈ চাব। গাইজ, মোৰ বিহু চাগে এইবাৰ পুৰণি কাপোৰেদি চাওঁতে যাব, মানে কি হ'ল কাপোৰ কিনিবলৈ পইচাও নাই ইপিনে, আৰু আজি আমাৰ সুঁৱৰীও, গতিকে মোৰ কাপোৰো নাই জানেনে। 10-20 বছৰমান আগতে মই এটা কুৰ্তা কিনিছিলোঁ, সেই কুৰ্তাটো মই আজি চিলাব দিছিলোঁ, সেই তাকে নিপিন্ধো। গতিকে আপোনালোকে অকণমান মৰম দিব, আৰু যদি অকণমান মৰম দিয়া অহাবাৰ বহাগলৈ এযোৰ নতুন কাপোৰ ল'ম আৰু, নে কি কয়? তো আজি সেই 10-20 বছৰৰ আগতেই কিনা কুৰ্তাটোৰে আজি চাব যাব লাগিব। এইটো চোৱাচোন আমাৰ পিলিঙাটো, আমাৰ তাত যাবৰ বাবে সি জোতা বিচাৰি আছে গোটেই ঘৰটোত।
কই জতা কই য কই কই কোনজোর কই আন য কক যাবি কৰবা যাবি য কি কৰিম কি কৰিম কি কৰিম পিনে দিম পি গাইজ বৰ্মা মাততে গ'লো আৰু সি জতা নিপিনাকে আৰু দেখিছেনে জতা এযোৰ মই পিন্ধাৰ কথা কওঁতে ইমান মানে জতা বিচাৰি আছে জতা নিপিনাকেও নাই জতা বিচাৰি আছে ক'ত যাবি ক'ত যাবি হেইয়া হেই হেই ক'ত যাবি ক'ত যাবি তাকে যাবি যাও যাও ক'ত যাবি বাপা তাকে যাবি আমাৰ ঘৰক যাবি আমাৰ ঘৰক যাবি ৰ খুল দিং ৰ যাও সবাই নালাগে সি ঘৰ চিনি পাই হৈ গৈছে দেখিছে না নাই জতা পিন্ধাৰ কথা কওঁতে একেবাৰে গোটেই ঘৰটো জতাযোৰ বিচাৰে মাৰছে মোক কিয় বিচাৰিছে বাপ্পা চ' গাইজ এতিয়া মই হৈ গ'লোঁ সম্পূৰ্ণ ৰেডি আৰু মই যে কৈছিলোঁ 10-20 বছৰী পুৰণি কাপোৰযোৰ এইযোৰে এতিয়া যাম কৰিশ্মাহঁতৰ ঘৰলৈ আৰু তাৰপিছত যাম সৰিলে তো চাই থাকিব সম্পূৰ্ণ এতিয়া কৰিশ্মাহঁতৰ ঘৰত আহি আছোঁ যাওঁ এই মাইনা বাইদেউ এইটো মাইনা বাইদেউ সৰি চাওঁ যাম যাম আমি যাওঁ কৰিশ্মা লৈ যাইছোঁ নাই ৰ এতিয়া তাই কিবা ওলা হয়ে না নহয় এই কিবা ক'ত থাকে তাই আহে জানে মৰে পাঁচজন নাই কি আছে দিনটো তাই ওলাই নহয় আৰু গাইজ মোৰ সম্পূৰ্ণ লুকটো মই দেখাই আছোঁ ইহঁতৰ তাত আছা এয়া ফাইনেল লুক তো এয়া গোটেইবোৰ আমি ওলালোঁ সৰি চাবলৈ বুলি ইপিনে কৰিশ্মা ইপিনে বিউটি পিছপিনে ৰুমি আৰু আমাৰ আপি আৰু আহি আছে কৰিনা তো গতিকে বলক আমাৰ শৰীৰ লৈ মানে ইমান মই আটাইকে ভাবছোঁ এয়া গাইজ আহি পালোঁ সৰিলে আমি আৰু বলক মোৰ সৈতে আপোনালোকক দেখাম আৰু যি মই চাম গোটেইবোৰ আপোনালোকক দেখাম গতিকে চাই দিব পঞ্চনা গাইছে এইবাৰ
পুতনা বদ্ধ গাছ দেখাই নাপালোঁ, আপোনালোককো দেখাব নোৱাৰিলোঁ। ৰাধাটোচোন মস্ত মৰম লগাই। নাংবাই আছে। গাইজ দাঙি কিনে ৰাধাক দাঙি ডান্স কৰিছে, ধেমালি নাই এটা সৰু ছোৱালী এনেকে দাঙি কিনে ডান্স কৰাটো। আৰু এইপিনে এইবোৰ বাৰগোপালবোৰক বহাই ৰাখিছে। পিছে বাৰগোপালবোৰক কিয় বহাই মানে মোক জনাবচোন, মানে মই ভালকৈ নাজানো বাৰগোপালৰ বিষয়ে। কি লাগবে ঘৰত যাম এতে পাৰ্টি দি মই খানা নাখাং দে পেৰে এডাল কিনি দি গাইজ এই ক্লিপ দুটা মোক এই কৰি নাই গিফ্ট দিলে। এটো যদি মই লৈ যাওঁ চাহ খাব পাবি না লং চাহ ধৰব নে নাই মানুহ বিয়াকে আজি মানুহ হ'ব নহয় ধৰব গাইজ আমি খৰি চাই আহিলো আৰু এতিয়া আহিছো ফাষ্ট ফুড খাবলৈ, ষ্ট্ৰীট ফুড খাবলৈ। আৰু কি ক'ম গাইজ কিবা খাব আহিছো আৰু নাই আৰু একো নাই চামন খাব আহিছো বিয়া কৰাইছে তোমাক কংকই বিয়া কৰাইছে বোলে মামি মামি কংকই বিয়া কৰাইছে তোমাক মামি হৰি বোলা আমাৰ পলাশবাৰীৰ হৰি তো খাই লৈ আমি ঘৰ আৰু এইটোক চাওঁচোন বজাৰ আহি আছে বস্তা যাই আকৌ চবে ৰাস্তাত গ'লে নহ'ব ঘৰত যো অঁ হ'ব যো তো গাইজ আহি পালোঁ এতিয়া ঘৰ আৰু এইপিনে পাপাই মাছ ভাজি আছে দেখাই আছোঁ। তো গাইজ ভিডিঅ'টো এইখিনি আছিল, আপোনালোকক আমাৰ ঘৰত দেখালোঁ আৰু বাকী এইপিনে পাপাই মাছ চাছ ভাজি আছে। তো ভিডিঅ'টো বাৰু এইখিনি আছিল, কেনে লাগিল জনাব ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।